মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে তোমালোকৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে কম্পাৰ্টমেণ্টেল পৰীক্ষা দিবলৈ সাজু হৈ আছে সেই সকলৰ ৰুটিন আহি পালেহি এটা ৰুটিনখন দিয়াৰ আগতে তোমালোকক মই কেইটামান কথা কওঁ যে ইতিমধ্যে তোমালোকে কম্পাৰ্টমেণ্টেল পৰীক্ষা যিসকল ছাত্ৰ-ছাত্ৰীয়ে দিবা বিভিন্ন ধৰণৰ প্ৰশ্ন তোমালোকৰ মনলৈ আহিছিল কিন্তু এটো নহয় যে পৰীক্ষা দি বেয়া কৰা ছাত্ৰ-ছাত্ৰীয়ে কম্পাৰ্টমেণ্টেল এক্সাম দিব বিভিন্ন কাৰণত বিভিন্ন সমস্যাত ঘৰুৱা বিপদ অসুখ বা চিকিৎসাধীন হৈ থকা অৱস্থাটো বিভিন্ন কাৰণত বিভিন্ন ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা দিব পৰা নাছিল এতিয়া তোমালোকৰ কাৰণে এটো এটা সুযোগ যে তোমালোকে অতি কম সময়ৰ ভিতৰত ৰুটিনখন পাইছা আৰু তোমালোকে একে সময়তে একে বছৰতে সকলোখিনি সুবিধা লৈ তোমালোকেও একেটা বেটছতে পঢ়িব পাৰিবা আৰু তোমালোকৰ সাৰ্টিফিকেট কাম মাৰ্কশিট যেহেতু এখনি তাতো কোনো ধৰণৰ কম্পাৰ্টমেণ্টেল বুলি একো নাথাকে এতিয়া তোমালোকৰ ৰুটিনখনৰ বিষয়ে মই আলোচনা কৰিম তোমালোকৰ মেৰ 23 তাৰিখ অৰ্থাৎ আজি মেৰ 6 তাৰিখ আৰু কেদিনৰ পিছতে তোমালোকৰ পৰীক্ষা পালেহি প্ৰথম 23 মে ফ্ৰাইডে শুকুৰবাৰে তোমালোকৰ এমআইএল আছে আৰু পিছবেলা সংস্কৃত আছে আৰু শনিবাৰে তোমালোকৰ আছে সোশ্যাল ষ্টাডিজ দেওবাৰ থাকি সোমবাৰ 26 তাৰিখে তোমালোকৰ আগবেলা মেথছ আছে আৰু 27 তাৰিখে আগবেলা তোমালোকৰ ইংলিশ আছে পিছবেলা আছে ইলেক্টিভ আসামিজ 28 তাৰিখ বুধবাৰে জেনাৰেল সায়েন্স আছে 29 তাৰিখ বৃহস্পতিবাৰে তোমালোকৰ এডভান্স মেথছ জিওগ্ৰাফি হিষ্ট্ৰী কম্পিউটাৰ আগবেলা আছে আৰু পিছবেলা ইলেক্টিভ হিন্দী আছে এখনে তোমালোকৰ পৰীক্ষাৰ ৰুটিন আছিল তোমালোকে ৰুটিন পোৱাৰ কাৰণে নিশ্চয় বাছুৱা নাই কাৰণ তোমালোকক এটোৱে ভাল লাগিছে যে খুব সোনকালে তোমালোকৰ পৰীক্ষা আৰু পৰীক্ষাৰ পিছত ৰিজাল্ট আৰু তোমালোকে সেম বেটছত সকলোখিনি সুবিধা লৈ পঢ়িব পাৰিবা এতিয়া তোমালোকে ৰুটিনখন শেয়াৰ কৰি দিয়া আৰু ভিডিঅ'টোটা লাইক কৰিবা আৰু নতুনকৈ সকলে সাবস্ক্ৰাইব কৰিবা তোমালোকৰ এই কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে মই তোমালোকক কেনেকৈ ধৰণে পঢ়িব লাগিব তাৰ ভিডিঅ'বোৰ দিম তোমালোকে সাবস্ক্ৰাইব কৰি থবা ভালকৈ উত্তীৰ্ণ হ'ব পাৰিবা কিবা থাকিলে কমেন্ট কৰি সুধিবা ধন্যবাদ